তো গাইস আৰু এটা নতুন সুন্দৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো গাইস কাপোৰ চাপোৰ পিন্ধি যাইছো অম্বুবাচী মেলা চাবৰ কাৰণে যাইছো মিনাল মই আৰু দুজনমান লগত যাব তো দেখাম ভিডিওটোত সকলো এতিয়া যাইছো মিনালতৰ ঘৰলৈকে সাইকেল লৈ কিনে তাৰ পৰা আৰু বাইক লৈ কিনে ষ্টেচনলৈকে যাম তো ভিডিওটো এন্ডক গলি চাই থাকিব সকলো গম পাই যাব তো এতিয়া দেৰি নকৰি যাইছো মিনালতৰ ঘৰলৈকে তো বলক আৰু আহি পালো মিনাল ভাইহঁতৰ ঘৰ তো মিনাল ভাই সোনকালে লৈ কিনে যাই আছো ষ্টেচনলৈকে তো বলক আহি পালো ষ্টেচন তো এতিয়া বঢ়িয়াকে ট্ৰেইন আহাৰ কাৰণে ৰখি আছো এইফালে ভাইহঁত আছে তো এতিয়া ট্ৰেইন আহি আছে অলপ টাইম ৰখো তো ফাইনেলি আহি গ'ল আমি যোৱা ট্ৰেইনখন তো আজি বহুত বেছি মানুহ হ'ব যিহেতু অম্বুবাচীত যোৱা মানুহে বেছিভাগ তো আজি ঠিক নাই চিট পাৱে নে নাপাৱে আৰু ফাইনেলি পাই গ'লো কামাখ্যা ষ্টেচন তো আজি বহুত বেছি মানুহৰ ভিৰ হৈছে দক থিয় হৈ আহিব লগা হৈছে অলপো বহিবই নাপালোঁ তো এতিয়া যাই আছোঁ বাহিৰলৈকে তো বলক আৰু এনেকুৱাকৈ ই ৰিক্সা এখন লৈ কিনে যাই আছোঁ আৰু তাৰ পৰা 2 কিলোমিটাৰমান খোজে কাঢ়িব লাগিব ই ৰিক্সা গাড়ী কোনো নাযায় নামি কিনে এতিয়া যাই আছোঁ আমি খোজ কাঢ়ি কিনে 5 কিলোমিটাৰ ফালে যাই আছে বাহিৰতে বঢ়িয়াকৈ যাই আছোঁ এইটো ব্ৰহ্মপুত্ৰ নদী তো এতিয়া অলপ খোজ কাঢ়ি কিনে যাই আছোঁ বলক খোজ কাঢ়ি কিনে একদম অৱস্থা একদম হালাত হৈ গৈছে এফালে আছে কেনা লাগছি একদম সুপার পুৰা একদম খোজকাঢ়ি ভৰি চৰি বিষাই গৈছে একদম আৰু ফাইনেলি পাই গ'লোঁ আৰু আজি বহু বেছি ভক্তৰ সমাগম হোৱা দেখা গৈছে আৰু গৰমত একদম অৱস্থা একদম বেয়া হৈ গৈছে মোৰ বহুত বেছি মানুহৰ ভিৰ চাই লওকচোন এবাৰ কাপোৰ চাপোৰ মেৰিয়াই ল'লোঁ বঢ়িয়াকৈ এইফালে কেনাই জয় মা কামাখ্যা বঢ়িয়া বলক ভিতৰলৈকে যাই আছোঁ আৰু সকলোতকৈ এইখিনি জেগাতে বহুত বেছি ভিৰ হোৱা দেখা যায় চাই লওকচোন কেনেকুৱা লেভেলত মানুহ হৈছে বা বহুত বেছি মানুহ হৈছে আৰু দিনতেই ইমান মানুহ আৰু ৰাতি হ'লেতো কেনেকুৱা হৈ গ'ল অৱস্থা একদম হালাত হৈ গ'ল চাওক আৰু মই বেছিভাগ ভইচ অভাৰ কৰি আছোঁ বহুত বেছি হাল্লা হৈছে না কিবা দি দিলোঁ এতিয়া যাইছোঁ লগৰকেইটা আগত আছে আমার বাবা আই গেল কেনাই এই কেনাই জয় মা কামাখ্যা ফুৰি কিনে আহি গ'লোঁ কিবা এটা ল'ম বুলি এইফালে কিবা প্ৰসাদ আছে এই প্ৰসাদ ল'ম এইফালে কিবা কিবি লৈ ল'লোঁ এতিয়া যাওঁ ঘৰত বেছি ভাগৰো লাগছি আৰু মন্দিৰৰ পৰা ওলাই আহি কিনে ইয়াতে ৰাস্তাতে খোৱা পানী আৰু কিবা কিবি বস্তু যোগান ধৰি আছে আৰু এইফালে ময়ো এটা পেকেট লৈ ল'লোঁ খোৱা পানীৰ আউতে যে ভাগাত ধৰিছিল খোজ কাঢ়ি কাঢ়ি কিনে এতিয়া আকৌ আৰু খোজ কাঢ়িব লাগিব অলপ দূৰ প্ৰায় 1.5 কিলোমিটাৰমান খোজে কাঢ়িব লাগিব তো চাওক বহুত বেছি আজি জান মৰি গৈছে অম্বুবাচী মেলা চোৱা হৈছে একদম চাই লওক আৰু এইফালে ভাইয়াত আছে পিছফালে বাকী হওক নহওক ভিউটো কিন্তু ভাল লাগছে চাই লওক কাষত আছে ব্ৰহ্মপুত্ৰ নদী এইভাগে ভিউটো চাই লওক কেনেকুৱা এটা মজা ভিউ আহি আছে দুটা এটা ফটো উঠি ল'লোঁ বাৰু ইনষ্টাগ্ৰামত পাই যাব মোৰ ইনষ্টাগ্ৰাম আইডিটো মই দি দিম ডেছক্ৰিপশ্যনত চবেই ফ'ল' কৰি ল'ব তো এতিয়া কিবা এটা খাই লওঁ তালৈকে যাই আছোঁ বলক আৰু এইফালে বহুত বেছি ভোক লাগি থকাৰ কাৰণে ভাত খাব আহি গ'লোঁ গতিকে ভাত পানী খাই কিনে লগ পাইছোঁ দিয়ক ভাত পানী খাই ল'লোঁ খাই কিনে এতিয়া যাওঁ ষ্টেচনলৈকে বলক আৰু এইফালে ট্ৰেইন ষ্টেচন আহি পালোঁ আৰু এতিয়া ট্ৰেইন অহালৈকে ৰখি আছোঁ যোৱাকালি অম্বুবাচী মেলা চাই আহি কিনে বহুত বেছি ৰাতি হ'ল আৰু বহুত বেছি ভাগৰো লাগিল যাৰ কাৰণে ভিডিঅ'টো এণ্ডিং কৰাই নহ'ল তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই ধন্যবাদ জয় অসম